ইমান আনন্দত আছিল ন তুমি তেওঁৰ লগত? কিজানি তুমি কেতিয়াও ভবা নাছিলা যাৰ লগত মই আজি আনন্দত আছোঁ কাইলৈ তেওঁৰ কাৰণে মই কান্দি থাকিম। মনত পৰ সেইটো দিন যিহেতু তেওঁ কৈছিলে যে তোমাক এৰি কেতিয়াও নাযায়, কিন্তু আজি তেওঁ তোমাৰ কাষত নাই। তেওঁ যিটো নকৰাৰ শপত খাইছিলে আজি সি সকলো সেইটো বস্তু কৰি দেখুৱাইছে। ভৰসা হোৱা নাই ন? যাক ইমানেই ভৰসা আছিলে তেওঁ এনেকৈ কেনেকৈ কৰিব পাৰে? কিন্তু বন্ধু, এইটো দুনিয়াত এনেকুৱাই হয়। বেয়াৰ লগত বেয়াটো কৰেই বাৰু, কিন্তু ভালজনকো সদায় নেৰে। আজি তোমাৰ এইটো অৱস্থাৰ জিম্মেদাৰ কোন হয়? তোমাৰ কান্দাৰ কাৰণটো কি? ৰাতি টোপনি নাহে, একো বস্তুতে মন নালাগে, অকল থাকিব, কাৰো লগত কথা পাতিব মন নোযোৱা। কেতিয়ালৈকে? তুমি কিমান দিনলৈকে এনেকুৱা নিজৰ জীৱনৰ লগত জীয়াই থাকিবা? মই বেলেগৰ দৰে এইটো নকওঁ যে সকলো ঠিক হৈ যাব। একো ঠিক নহয়, কেতিয়াও নহ'ব। এজন গ'ল গুচি, অসভ্য ভাবি যোনে তোমাক এৰি দিলে, আৰু তাৰ পিছতো যদি তোমাৰ মন সলনি হোৱা নাই, তেন্তে তুমি ঘণ্টা কিবা কৰিব পাৰিবা লাইফত? অকল কান্দি থাকিবা, বেলেগক নিজৰ অসুবিধা শুনাই থাকিবা। এইটোতো তুমিও জানা, লোকসকলে একেলগে থাকিলে তাৰিফ কৰিব, আপোনাৰ তলত থাকিব যেতিয়ালৈকে আপোনাৰ তাত টকা পইচা ধন সম্পত্তি থাকিব। এইটো দুনিয়া মতলবী আছিলে আৰু মতলবী হয়। এইকাৰণে আজি যোনে সফলতা হৈছে তেওঁৰ কাষত সকলো আছে। বুজি পাইছানে মোৰ কথা? মিছা হয় এইটো কথা যে টকা পইচাৰ লগত একো কিনিব পৰা নাযায়। যদি আজি কাৰোবাৰ বেয়া চেহেৰাৰ কাৰণে কোনোবাই তেওঁক ৰিজেক্ট কৰি দিয়ে, আৰু সেইজন মানুহজনেই কালি গৈ বিল গেটছ আৰু ষ্টিভ জবছৰ দৰে হৈ যায়, তেতিয়া কোৱা আজি তেওঁক ৰিজেক্ট কৰা লোকসকল কালি তেওঁক ৰিজেক্ট কৰিবনে?